নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুদিনৰ আগৰ পৰা আপোনালোকে কেইটামান প্ৰশ্ন মোক সুধি আছিলে, গতিকে সেই প্ৰশ্নকেইটাৰ উত্তৰ আজি এই ভিডিঅ'টোত দিম। প্ৰশ্নকেইটা হৈছিলে এনেধৰণৰ: গেট 4 ভাইভাৰ নম্বৰ বেলেগকৈ উলিয়াব নেকি? আকৌ কিছুমানে কৈ আছিলে যে ভাইভাৰ মেইল লিষ্ট আৰু আপোনালোকৰ ফাইনেল মেইল লিষ্ট বেলেগকৈ ওলাব নেকি, এইটো প্ৰশ্ন সুধিছিলে। আকৌ কিছুমানে সুধি আছিলে যে ফাইনেল মেৰিট লিষ্ট কেতিয়াকৈ ওলাব। গতিকে আপোনালোকৰ এইকেইটা বিষয়ৰ ওপৰতে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। গেট 4ৰ আপোনালোকৰ ভাইভাৰ নম্বৰটো বেলেগকৈ উলিয়াব নেকি, এইটো যদি মই ক'বলৈ যাওঁ তেন্তে কিছুমান পৰীক্ষাত আপোনালোকে চাব যে তাত আপোনালোকৰ ভাইভাৰ নম্বৰটো বেলেগকৈ উলিওৱা হয় আৰু ভাইভাৰ নম্বৰটোৰ ওপৰত বেছ কৰি আকৌ নেক্সট কিবা প্ৰচেছ থাকে। গতিকে তাত ভাইভাৰ নম্বৰসমূহ প্ৰথমতে দিয়াৰ পাছত আকৌ বেলেগকৈ অনুষ্ঠিত কৰা হয়, ঠিক আছে। আৰু এনেকুৱা ধৰণৰ এক্সামবিলাকত ভাইভাত সাধাৰণতে কাট অফ মাৰ্কছ থাকে আৰু ভাইভাৰ মাৰ্কখিনি অলপ বেছি হয়। মানে এনেকুৱা এক্সামবিলাকৰ ভাইভাৰ মাৰ্কছটোৰ যোনটো কাট অফ মাৰ্কছ আছে, সেই কাট অফ মাৰ্কছটো পালেহে কেণ্ডিডেটজন আগৰ ষ্টেপলৈ আগবাঢ়ি যাব পাৰে। গতিকে তাত মাৰ্কছটো বেলেগকৈ উলিওৱা হয়, ঠিক আছে। কিন্তু আপোনালোকৰ এতিয়া যিটো গেট 4ৰ ভাইভা অনুষ্ঠিত হৈছে, তাত কোনো তেনেধৰণৰ নিয়ম নাই যে আপোনালোকে ইমানখিনি পাবই লাগিব বুলি। আৰু আপোনালোকৰ যিহেতু ভাইভাৰ মাৰ্কছটো অতি কম, গতিকে তেনে এটা স্থলত আপোনালোকৰ ভাইভাৰ মাৰ্কছ বেলেগকৈ আকৌ ফাইনেল মেৰিট লিষ্ট বেলেগকৈ উলিওৱাৰ কোনো স্থল নাথাকে। গতিকে মোৰ বোধেৰে আপোনালোকৰ গেট 4ৰ ভাইভাৰ মাৰ্কছ আৰু ফাইনেল মেৰিট লিষ্ট বেলেগকৈ উলিওৱা নহয়, ঠিক আছে। যদি কাট অফ মাৰ্ক থাকিলেহেঁতেন, যদি ধৰি লওক 5ৰ ভিতৰত বোলে আপোনাক 3 পাবই লাগিব, তেনেকুৱা যদি ধৰা বন্ধা নিয়ম থাকিলেহেঁতেন, তেতিয়াহে আপোনালোকৰ হয়তো এখন বেলেগকৈ মাৰ্কছ উলিওৱা হ'লহেঁতেন। গতিকে এতিয়া যিহেতু তেনেকুৱা কোনো ছিষ্টেম নাই, গতিকে আপোনালোকৰ একেখন লিষ্টেই ওলাব, ফাইনেল মেৰিট লিষ্টেই ওলাব। আকৌ বহুতে সুধি আছে যে ফাইনেল মেৰিট লিষ্ট কেতিয়াকৈ ওলাব। চাওক বন্ধুসকল, বৰ্তমানেও আৰু কেইটামান এক্সাম অনুষ্ঠিত হ'বলৈ আছে স্কিল টেষ্টৰ। সেইকেইটা হৈছে ড্ৰাইভাৰ পোষ্টৰ কাৰণে আৰু ষ্টেন'গ্ৰাফাৰ পোষ্টৰ কাৰণে আপোনালোকৰ স্কিল টেষ্টখিনি অনুষ্ঠিত এতিয়াও হ'বলৈ বাকী আছে। আৰু যিহেতু বৰ্তমানেও আপোনালোকৰ গেট 4ৰ ভাইভাৰ কামখিনি সম্পূৰ্ণ হোৱা নাই আৰু ভাইভাৰ কাৰণেও আপোনালোকৰ যথেষ্টখিনি আৰু দিন আছে বাকী, গতিকে আপোনালোকে নিশ্চয় ধৈৰ্য ধৰিব লাগিব। আৰু মোৰ বোধেৰে হয়তো 10 মে' মানৰ আগতে আপোনালোকৰ এপইণ্টমেণ্ট হ'বগৈ পাৰে তেতিয়ালৈকে। গতিকে আপোনালোকে এইকেইদিন ধৈৰ্য ধৰক। গতিকে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট এতিয়াই অহা মাহতে তেনেকুৱা ধৰণৰ নোলায়। আৰু আপোনালোকৰ ভাইভাৰ কামখিনি সম্পূৰ্ণ হোৱাৰ পাছতে হয়তো ড্ৰাইভাৰ আৰু আপোনালোকৰ ষ্টেন'গ্ৰাফাৰ পোষ্টৰ বাবে স্কিল টেষ্টসমূহ অনুষ্ঠিত কৰা হ'ব। তাতো 2-4 দিন লাগিব। গতিকে সেই প্ৰচেছটো সম্পূৰ্ণ হোৱাৰ পাছতহে আমি ক'বগৈ পাৰিম যে কিমান দেৰি হ'ব ফাইনেল মেৰিট লিষ্ট উলিওৱাৰ, ঠিক আছে। হ'লেও আমি আশা কৰিব পাৰোঁ যে মে'ৰ 10 তাৰিখ বা নহ'লে 15 তাৰিখৰ আগত হয়তো আপোনালোকৰ এপইণ্টমেণ্ট হ'বগৈ পাৰে তেতিয়ালৈকে। গতিকে আপোনালোকক ইমানখিনি ইনফৰ্মেশ্যন দিলোঁ আজি এই ভিডিঅ'টোত। আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজি যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব। গতিকে আজি ভিডিঅ'টোত ইমানখিনি কথা ক'লোঁ। চ' থেংক ইউ।